হাই ফ্ৰেণ্ডছ, ৱেলকাম টু এডভাইচ হোম ইউটিউব চেনেল। তো আজিৰ এইটো ভিডিঅ'ত আপোনাৰ সৈতে কথা পাতিম বহিৰাজ্যত আবদ্ধ হৈ থকা সকলে যেতিয়া চৰকাৰী পইচা পাইছিল, দুটা কিস্তিত তেওঁলোকে পইচা পাইছিল। প্ৰথমতে এটা কিস্তিত 2000 টকা, তাৰপিছত আৰু এটা কিস্তিত 2000 টকা, আৰু এটা কিস্তিত চৰকাৰে দিব আৰু 2000 টকা, মুঠ 6000 টকা চৰকাৰে দিব। যিসকলে এতিয়ালৈকে পইচা পোৱা নাই বা এপ্লাই কৰাৰ বিসংগতি হৈছে, তেওঁলোকৰ কাৰণে আৰু এটা সুখবৰ। এই সুখবৰটো হৈছে যে তেওঁলোকৰ কাৰণে এটা ফৰ্ম আহিছে। এই ফৰ্মখন তেওঁলোকে ফিল আপ কৰি তেওঁলোকেও পাব সেই টকাকেইটা। তো কেনেকৈ আপুনি আপোনাৰ এই ফৰ্মখন ফিল আপ কৰিব, আজি আমি এইটো ভিডিঅ'ত আপোনাক দেখুৱাম। তো এতিয়া আহক মোবাইল স্ক্ৰীনত। যদি এই ফৰ্মখন আপোনাৰ লাগে তেন্তে মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপুনি তাৰ পৰাও ভিজিট কৰি এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব আৰু তাৰ পৰাই আপুনি ফিল আপ কৰি জমা দিব লাগিব। কেনেকৈ আপুনি জমা দিব লাগিব বা কেনেকৈ ফিল আপ কৰিব লাগিব, আজি আমি সম্পূৰ্ণ ভিডিঅ'ত আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া চাওক, এই ফৰ্মখন আপোনাৰ সন্মুখত আহিছে। এনেকুৱা এটা ফৰ্ম আহিছে, মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ ভিজিট কৰিব পাৰিব আৰু ফৰ্মখন ডাউনলোড কৰিব পাৰিব। চৰকাৰৰ নিৰ্দেশ অনুযায়ী আপুনি এই ফৰ্মখন ফিল আপ কৰি আপোনাৰ মহকুমাধিপতি নহ'লে আপোনাৰ স্থানীয় বিধায়কৰ ওচৰত জমা দিব লাগিব। এই ফৰ্মখন আপুনি কেনেকৈ ফিল আপ কৰিব আপোনাক দেখুৱাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে চাওক, লিখা আছে প্ৰতি মাননীয়। এই মাননীয় ইয়াতে আপোনাৰ বিধায়কজনৰ নাম লিখিব, সমীপেশু দি দিব, এই তাৰিখটো ইয়াতে দি দিব। ইয়াতে আপোনাৰ জেগাটোৰ এই খালী ঘৰটোত আপোনাৰ জেগাটোৰ নাম দি দিব। ইয়াতে লিখা আছে বিষয়, অসমৰ বাহিৰত আবদ্ধ হৈ থকা মোৰ। যদি অসমৰ বাহিৰত থকা যিজন আবদ্ধ হৈ আছে মানুহজন আপোনাৰ কি হয়, ইয়াতে লিখিব। ল'ৰা হ'লে ল'ৰা, ছোৱালী হ'লে ছোৱালী। তাৰপিছত লিখিব আছাম কেয়াৰ ফাউণ্ডেশ্যনৰ টকা নোপোৱা সন্দৰ্ভত আবেদন। ইয়াতে লিখা আছে সন্মানপূৰ্বক নিবেদন, এই যে ছাৰ মোৰ ল'ৰা বা ছোৱালী, যদি আপোনাৰ ল'ৰা হয় তাতে ল'ৰা, ছোৱালী হ'লে ছোৱালী, যি হয় ইয়াতে লিখি। কিন্তু চৰকাৰে ঘোষণা কৰা আছাম কেয়াৰ ফাউণ্ডেশ্যনৰ 2000 টকীয়া এটা ইনষ্টলমেণ্ট পোৱা নাই। চৰকাৰে ইতিমধ্যে বহুতক দুটা ইনষ্টলমেণ্ট দিছে, 2000 টকাকৈ 4000 টকা দিছে। কিন্তু যোৱা 20/5/2020 তাৰিখে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাৱৰে এখন সংবাদমেলত এই কথা সদৰি ধৰে যে যিসকলে টকা পোৱা নাই সেইসকলে নিজৰ জিলা উপায়ুক্ত, মহকুমাধিপতি, স্থানীয় বিধায়কৰ আদি কাৰ্যালয়ত নথি জমা দিব লাগিব। এই যিটো কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিটো কথা কৈছে যে আপোনাৰ এই ফৰ্মখন ফিল আপ কৰি আপুনি জিলা উপায়ুক্তৰ ওচৰত বা আপোনাৰ স্থানীয় বিধায়কৰ ওচৰত, মহকুমাধিপতিৰ ওচৰত এই কাগজখন আপুনি জমা দিব লাগিব। তাৰপিছত আপুনি 2000 টকাটো পাব। গতিকে দয়ালু মহোদয়ৰ ওচৰত সৰল মিনতি, যাতে মোৰ এই আবেদনখন গ্ৰহণ কৰি ৰাখে আৰু মোৰ এই আপোনাৰ যিজন মানুহ বহিৰাজ্যত আছে বা আপুনি বহিৰাজ্যত আছে, আপোনাৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত লিখা আছে আছাম কেয়াৰৰ ফাউণ্ডেশ্যনৰ টকাখিনি পায়, নামটো লিখি পেলাই ইয়াতে আছাম কেয়াৰৰ টকাখিনি পায় তাতে দি দিব। ইয়াতে লিখা আছে মোৰ বহিৰাজ্যত থকা ঠিকনা। আপুনি বহিৰাজ্যত যিটো স্থানত আপুনি আছে ইয়াৰ ঠিকনাটো ইয়াতে লিখি দিব, নামটো লিখি দিব, ঠিকনা ইয়াতে ভিলেজটোৰ এই মোৰ বহিৰাজ্যত থকা ঠিকনা ইয়াতে আপুনি দি দিব। আপুনি যিটো ঠাইত আপুনি আছে এই ঠাইটোৰ নাম ইয়াতে লিখি দিব, আপোনাৰ নাম ইয়াতে লিখিব। তাৰপিছত ঠিকনা দি দিব। তাৰপিছত লিখা আছে যিখন ৰাজ্যত আপুনি এতিয়া আছে এই ৰাজ্যৰ নাম। যদি আপুনি মুম্বাই আছে তেন্তে মুম্বাই, মহাৰাষ্ট্ৰ দিব, আৰু যদি কেৰালাত আছে তেন্তে আপুনি কেৰালা লিখিব। আপুনি যিটো স্থানত আছে এই ৰাজ্যৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত আছে জিলা, এই জিলাটোৰ নামটো আপুনি দি দিব। পিন, বৰ্তমানে আপুনি যিটো স্থানত আছে এই জেগাৰ পিনটো দি দিব। তাৰপিছত এই থানাটো দি দিব। ফোন নম্বৰ, আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে লিখা চাওক, মোৰ অসমৰ ঠিকনাৰ চিধা তলত লিখা আছে নাম, আপোনাৰ নামটো দি দিব। আপোনাৰ ইয়াতে লিখা আছে পিতা, আপোনাৰ দেউতাৰ নামটো দিব, গাঁৱৰ নামটো দিব, আপোনাৰ থানাৰ নামটো দিব, জিলাৰ নামটো দিব। তাৰপিছত লিখা আছে ৰাজ্য, আপুনিতো অসমত থাকে, ইয়াতে অসম দি দিব, ৰাজ্যৰ জেগাত অসমটো দি দিব। তাৰপিছত লিখা আছে পিন, আপোনাৰ পিন নাম্বাৰটো দিব, ইয়াতে ফোন নাম্বাৰটো দিব। তাৰপিছত লিখা আছে একাউণ্ট নাম্বাৰ, আপোনাৰ একাউণ্ট নাম্বাৰটো, যদি আপোনাৰ একাউণ্ট নাম্বাৰ নাই তেন্তে আপোনাৰ পৰিয়ালৰ যিকোনো এজনৰ একাউণ্ট নাম্বাৰটো দি দিব। ইয়াতে লিখা আছে একাউণ্ট হোল্ডাৰ নেম, যাৰ নামত একাউণ্ট আছে তাৰ নামটো ইয়াতে দি দিব। তাৰপিছত লিখা আছে IFSC কোড, এই একাউণ্ট নাম্বাৰৰ IFSC কোডটো ইয়াতে এণ্টাৰ কৰি দিব। ইয়াতে লিখা আছে ব্ৰাঞ্চ নেম, ইয়াতে ব্ৰাঞ্চ নেমটো আপুনি দি দিব। তাৰপিছত লিখা আছে একাউণ্ট হোল্ডাৰজন বহিৰাজ্যত থকাজনৰ কি হয়,
যিজনৰ নাম একাউণ্টত দিব এই মানুহজন বহিৰাজ্যত যিজন আছে তেওঁৰ কি হয় যদি পুত্ৰ হয় পুত্ৰ যদি বাইটি হয় বাইটি যি হয় ইয়াতে লিখি দিব ইয়াতে লিখা আছে আবেদনকাৰীৰ চহী যিজনে আবেদন কৰিব আবেদনকাৰীৰ ইয়াতে চহী দি দিব এনেকৈ আপুনি এই ফৰ্মখন ফিল আপ কৰি আপোনাৰ মহকুমা অধিপতি বা আপোনাৰ জিলা উপায়ুক্তলৈ আপুনি এই ফৰ্মখন সাবমিট কৰি দিব বা আপুনি জমা কৰি দিব জমা কৰি দিয়াৰ পিছত আপুনি এই 2000 টকা বা এতিয়া দুটা কিস্তি দি দিছে আপুনি এই দুটা কিস্তি পাব তাৰ পিছত আৰু এটা কিস্তি পাব যদি আপুনি এই দুটা বা তিনিটা কিস্তি একেলগে পায় বহিৰাজ্যত থাকি আপুনি অলপ সকাহ পাব এনেকৈ আপুনি এই ফৰ্মখন ফিল আপ কৰিব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তো লাইক কৰিব যদি এতিয়ালৈকে এডভাইস অসম নামৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এনেকুৱা টাইপৰ ভিডিঅ'ছ পোৱাৰ বাবে আপুনি মোৰ এডভাইস অসম নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানেই ধন্যবাদ।